So welcome to my YouTube channel, Torali's Vlog. আপোনালোকক সকলোকে মোৰ প্ৰথম ভিডিঅ'টো লৈ স্বাগতম জনাইছোঁ। আপোনালোকে মোক আগুৱাই নিব বুলি আশা কৰি পুৱাৰ আৰম্ভণিটো আপোনালোকৰ জৰিয়তে মই আৰম্ভ কৰি দিলোঁ। সেইকাৰণে মই গা পা ধুই আহিলোঁ, এতিয়া নামঘৰত যাম। আপোনালোকে চাই থাকক আজি দিনটো মই কেনেদৰে অতিবাহিত কৰোঁ আপোনাৰ লগত। আপোনালোকে চাই থাকিব, এই ভিডিঅ'টো শেষলৈ চাই থাকিব। দেখছি না এইটো মোৰ পিতাই মোক গাড়ীখন উলিয়াই নেদে। মই ভাবছোঁ আপোনালোককো লগত লৈ যাম গাড়ীখনত একেলগে। মোক গাড়ীখন জয় এই গাড়ীখন উলিয়াই দিয়া কিনো কৰি থাকা নাচো একদমেই নাচো একদম। যাত্ৰা আৰম্ভ হৈ গ'ল। আপোনালোকক আজি আমাৰ গাঁওখনে দেখাম বলক, প্ৰথম ভিডিঅ' বুলি। আহি পালোঁ আমি এতিয়া। এই পথাৰগিলানে চাব আহিছিলোঁ আচলতে। ধান চান কাটা হ'ল না নাইবা চাবা যাওঁ ৰ'ব। কাটি আছে ধান। খুৰা শুন, ধান কাটি আছে। খুৰা ধান কাটি কেনে লাগছি এই ৰ'দত? পানীৰ পিয়াসা লাগি যায় না, একদম কষ্ট অভাৰ কষ্ট হয়। কিন্তু এইগিলাখান কামত ভুই ৰোৱা হওক, ধান কাটি আছে। খুৰা ধান কেনেকৈ কাটছে আপুনি দেখি দিয়কচোন। কেনেকৈ এনেকৈ ধান কাটবা লাগে। ধানবিলাক প্ৰায় পকিছে। এতিয়া মোটামুটি আধা আধি কাটা হৈয়ে গৈছে। এইবিলাক ধান মোটামুটি হৈয়ে গৈছে। এইখিনি আৰু কাটিব আছে। এইবিলাক এওঁলোকে কৰি আছে আৰু